আহি আছোঁ গাইজ আহি আছোঁ হাই হাই এইফালে হাই হাই কৰি দিয়ক হাই কৰি দিয়ক এইটো স্পাইডাৰমেন অঁ শাহু বোৱাৰী অঁ হৈ গ'ল দুগৰাকী হাতত চাই এই খানা নভয় ইমান ডাঙৰ গাড়ীখনে বনাব এতিয়া দেই এইফালে এচিষ্টেণ্ট চাওঁ 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 এইখিনি পিয়াজ বোলে নহয় এই ঘৰতে হেৰি কৰি অনা পেৰি অনা মিঠাতেল এইফালে খাই মেলি টেষ্টিং কৰা মানুহ সাদৈ পৰি লিষ্টত দিম দিম দিবি নাই এইটো কি বস্তু এইটো খুৰমা এইটো বোলে নিমকি মই বনোৱা নিমকি মই বনোৱা নবা চুই দিয়া এয়া চাহ বনোৱা কাৰিকৰ দেই বৰশী দাও হাঁহি নামাৰি দাও অঁ এই এতিয়া চাহৰ পৰ্ব দেই ইয়াত খাব দিছে এইটো মানুহৰ চেণ্ডেল চোৱা এতিয়া ভিতৰলৈ গৈ আছোঁ আমি চব অকণি মানুহ আছে এইফালে পঢ়া মানুহ পঢ়ি আছে এবেলি হাই দি দে আমি এতিয়া গৈছোঁ এইটো গাহৰি হয় এতিয়া এইটো মানে মানুহজনী চাহ বনাই আছে হেল্ল' এয়া বোলে ৰুটি বনোৱা কাৰিকৰ হাঁহি দিছে দেই অঁ এইফালে ৰুটি বনাইছে তেল গৰম হোৱাই নাই এইফালে আমাৰ এই বাইদেউ লৈ আহিছে এয়া খুব কাম কৰিছে দেই আজি মানে সত্যনাৰায়ণ পূজা বুলি ঘামি গৈছে চাওঁ ঘামখিনি চাওঁ দিয়ক এয়া চবে ৰুটি বনোৱা লাগিছে দেই এয়া অকণমানি ছোৱালী ওচৰত লৈ আছে তামোল কলা মানুহখিনি চাওঁ এবাৰ চাই দিয়ক আহিব পাৰিছে দেখোন ইমান ধুনীয়া গোল হৈছে চাওঁ মোৰ ল'ৰাটো সদায় ৰুটি বনাই দি পঠাই উঠিছোঁ বেজবৰুৱা ওৰফে চনু এয়া ভৰিত খোৱাৰ ফলত তেওঁ এনেদৰে আহিবলগীয়া হৈছে আপোনাৰ অলপ ভাষ্য দিয়কচোন কেনেকুৱা অনুভৱ হৈছে আপোনাৰ এইফালে পোহৰ পালে আহক এইফালে চব ভৰিটো প্ৰথমতে দেখাই লওক আপোনাৰ ভাষ্যটো দিয়কচোন আপোনাৰ কেনেকৈ এনেকুৱা এইবোৰ হ'ব পালে অঁ তেওঁ এতিয়া ইমানেই বিষত তেওঁ মাথা দিব পৰা নাই তেওঁ লেঙে লেঙে খোজকাঢ়িছে এয়া দেখিবলৈ পাইছে এইগৰাকী ওচৰত হেৰি অলপ কি বুলি কয় ভতিজালৈ ক'ম ন ভতিজা ওৰফে ঠাইমা আমাৰ বেজা ববৰ খান্দানত থকা কিবা সৰু ল'ৰা ছোৱালী আছে তেওঁ মালি যদি আচৰিত খবৰ দিগন্ত বেজবৰুৱাৰ এটা আচৰিত খবৰ আমি আপোনালোকক দেখাবলৈ লৈছোঁ বেণ্ডেজ এইটো ভৰিত মাৰিছে বিষ হৈছে এইটো ভৰিত এইফালে এজনেহে বিষত তত পোৱা নাই এইজনী আকৌ খোৱাৰ চিন্তা এয়া আমি এতিয়া চাটি তাটি বনাই ৰখি আছোঁ এয়া দিগন্ত বেজবৰুৱাক অলপ আৰাম কৰিবলৈ এই চাটনি তাটনি লৈ মোৰ চেণ্ডেল ফুটা এই কৰিম এই বাইদেউ খাই গৈ দিয়া ল'ৰা চিংগলা খুলি খবৰ আৰু দেই
এওঁলোকৰ ল'ৰা চিন্তা কোনোবা যদি আছে প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু তেওঁ ইনষ্টাগ্ৰামত কি বুলি আছে পাহি বেজবৰুৱা পাহি বেজবৰুৱা আছে তেওঁক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব এয়া সত্যনাৰায়ণ পূজাৰ মেইন প্ৰসাদ ঘোলটোৰ অবিহনে পূজা সম্ভৱ নহয় আৰু মোৰ ফেভৰেট বস্তু এয়া এতিয়া খাইছোঁ ৰুটি আৰু লোভিয়া আৰু লগত ৰঙালাও চয়াবিন আলু ভাজি আজি ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই